তো হেৰাই সকল ৱেলকাম টু মঞ্জিত ব্লগছ আৰু বৰ্তমান ব্লগটো ষ্টেচনৰ পৰা আৰম্ভ কৰি দিলোঁ কাৰণ গৈ আছোঁ গুৱাহাটী অলপ পিছত টিকেট কাটিম ৰেল আহিব উঠিম গুৱাহাটী যাম তো আপোনালোকে ব্লগটো শেষলৈ চাই থাকক কিয় গৈ আছোঁ গম পাব আৰু বাজিল 8:47 কাটি দিলোঁ টিকট তাৰপিছত আহি গ'ল ট্ৰেইন সেই তাত আমি উঠিম সেইফালে চাওক চলি আছে ট্ৰেইন আৰু মানে আমাৰ লগত নিতুল নাহা বহা নাই সেইফালে গৈছে সেইফালে মানে বহুত দূৰত কেনে ওৰা কেনে মজা বলে ই আছে মানে এইফালে আমাৰ ঘৰ এইফালে আমাৰ ঘৰ সেইফালে আমাৰ পিছফাল কি ষ্টেচন পাল ষ্টেচন পালোঁ মাত্ৰ এটা গ'লোঁ মাত্ৰ এটা ষ্টেচন পাৰ হ'লোঁ আৰু আছে আপোনাৰ যাইপাম বামনেগাঁও ছয়গাঁও মিৰ্জা আজাৰা মঞ্জিত আজাৰা মানে গন্তব্যস্থল চাই থাকক আৰু এই ডেকাই পূৰা ফিল্ড লৈ গৈ আছে বাপৰে বাপ স্পীড এটা কেই নম্বৰতে আছে লেপচা এইটো আপোনাৰ হনুমান গিয়াৰতে আছে ঐ ডেকা হনুমান গিয়াৰ বোলে হনুমান গিয়াৰ 1 নম্বৰ গিয়াৰটোকে কয় মানে এক চাইডত কি কৈ আছে গম নিজে পাত্তা পোৱা নাই আৰু আমাৰ লগত ইয়াতে তিলি আছে এক বনা চব লৈ যাই আছোঁ আমি VIP ক'ত গৈছিলি মুতি আহিলোঁ কেনে খালি পানী মাৰবা নললো কিয় তাৰমানে কিবা টিপি দিম ৰেল ৰখি যাব ভাই জমনি মানে মুতি আহিল পানী নামাৰলা কিবা টানি দিব ৰেল ৰখি যাব বোলে হয় দে কথা এটা নোহোৱা নহয় কাৰণ কিবা টানি দিব পানী মাৰাৰ ধান্দাতে ৰখি যাব ট্ৰেইন গুৱাহাটী নহয় জেল যাই ওলবা লাগব এথেনে আৰু পাই গ'লোঁ বামুণীগছ আৰু ফাইনেলি আহি পালোঁ আজাৰা ষ্টেচন আৰু এইটো আমাৰ গন্তব্যস্থল আছিল কিন্তু আমি এটা ৰুম বুক কৰিছোঁ চব দেখাই আছোঁ আপোনালোকক ৰুমটো ক'ত বুক কৰিছা ৰুমটো আমাৰ VIP বুলি কয় তাতে আছে ৰুম অলপ মই লাগজাৰী আছোঁ মানে গম পাব ৰুম চালে গম পাই যাব কেনেকুৱা লাগজাৰী নাই আমি ৰুম বুক কৰা নাই ৰুমবোৰ বুক কৰিব ক্ষমতা আমাৰ নাই মানে তো এইটোৱে আমাৰ ৰুম ইয়াতে থাকিম আৰু আহি পালোঁ আমি ৰুম মানে ৰুমৰ মালিক নাই বৰ্তমান দোকানত গৈছে আমাকে খাবা কিবা বস্তু আনিব লাগিছে এক্সপিৰিয়েঞ্চ কৰি আজি জাৰ্ণিৰ পুৰা একদম ৰেলতো আহিলোঁ আৰু অলপ ক'ৰবাত গৈছিলোঁ ফুৰিবলৈ বঢ়িয়া লাগিল ইফালে আছে কৌশিক গেম খেলাত ব্যস্ত আমাৰ মেধি পাঠক দুটা আছে মেধি এটা তো নেক্সট ব্লগত লগ পাম মানে আমি আহিছোঁ পাপন চাব নেক্সট ব্লগটোত গম পাব পাপন চাব যাম ৰাতি ইয়াৰ পৰা ভাত চাত খাই তো লগ পাইছোঁ নেক্সট ব্লগত ছাবস্ক্ৰাইব কৰক চেনেলটো ৰ'ব ব্লগটো শেষ নাই মানে মোক এডিট কৰাত এনেকুৱা ডিষ্টাৰ্ব দিলি হা মানে ভইচ অভাৰ দিবাই নোৱাৰোঁ পূৰা কথা কৈ দিয়ে এইফালে আছে সেইফালে আৰু ইয়াত মানে লাইনো নাই পাপন চাব যাম মোবাইলত চাৰ্জো কম আছে তো বাই আজিলৈ লগ পাইছোঁ নেক্সট ব্লগটো পাপন দাৰ প্ৰগ্ৰামৰ পৰা